ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, মানে কি হৈছে, কেনেকুৱা হৈ গ'ল মানে বুঢ়া বুঢ়ী হ'লে কেনেকুৱা হৈছে, বেমাৰ ভুগি থাকিবলগীয়া হয়। মানে মই মাৰ বিষয়ে অলপ ভিডিঅ' এটা দিব বিচাৰিছোঁ। মানে কালি এটা ভিডিঅ' দিছিলোঁ, ফটোখন বনাই দিছিলোঁ। মই ঘৰত নাই, মই বহুত দূৰত আছোঁ, কেৰেলা বুলি কয়। মোৰ ভাইটি এটা কালি গৈছিলে ঘৰতে, মা, ভাই আৰু ভাইটি মানে বেমাৰ হৈছিল বুলি মোক কৈছে, মোক ভিডিঅ' অলপ কৰি দেখুৱাইছিলে আৰু সেইটো বিষয়ে আৰু অলপ ভিডিঅ' অলপ দিব বিচাৰিছোঁ। মানে মানুহৰ বুঢ়া হৈ গ'লে কি অৱস্থা হয়। মোৰ কাৰণেও যদি লাইক কমেণ্ট নকৰিলেও মানে মাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মোৰ আইজনী হৈ বেমাৰ হৈছে, মানে ভাল হোৱা নাই। গানেতি গোয়ানা হাত মোলাই দিয়ানা হাত বোলাই দিয়ানা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়ানা মই শুব পৰা নাই বুকুখন বিষাইছে গানেতি গোৱানা হাত বোলাই দিয়ানা